নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰিসমূহ মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি হৈছে 14 অক্টোবৰ অৰ্থাৎ মঙ্গলবাৰ আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই প্ৰধান বাতৰিসমূহ প্ৰথমতে দৈনিক অসম কাকতৰ প্ৰথম পেজত স্থান লাভ কৰিছে জনজাতিকৰণ ভূপট্টাৰ দাবীত ৰাজপথ উত্তাল কৰিলে 177খন বাগিচাৰ 2 লক্ষাধিক শ্ৰমিকে ইয়াৰ পাছতে আহিছে সৰকাৰ বিৰোধী গৰ্জনেৰে আদিবাসী চাহ জনগোষ্ঠীৰ ক্ষোভৰ অগণে স্তব্ধ ডিব্ৰুগড় চীনৰ সমান্তৰালকৈ ভাৰতৰ 6.4 লাখ কোটিৰ অভিলাষী আঁচনি ব্ৰহ্মপুত্ৰত 208 বৃহৎ জলবিদ্যুৎ প্ৰকল্প 3 অৰ্থনীতিবিদলৈ অৰ্থনীতিৰ নোবেল বঁটা 4 প্ৰবাসী অসমীয়াক মাৰাথান জেৰা এছআইটিৰ প্ৰবাসী বৰাৰ ভাষ্য গ্ৰহণ মহাবাহু বুকুৰ পৰা 76 গিগাৱাট জলবিদ্যুৎ সংগ্ৰহৰ লক্ষ্য ইয়াৰ পাছতে আহিছে অমৃত প্ৰভাই ডিলিট কৰিছিল জুবিনৰ অন্তিম মুহূৰ্তৰ ভিডিঅ 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে গৰিমাই আজি 14 বিশেষ ব্যক্তিৰে সিআইডিৰ বৈঠক কালিলৈ ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ 5000 পদৰ ফলাফল আজি শপত ল'ব বিটিচিৰ 12 পাৰিষদে কালিলৈ আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰী ললিপপ গ্ৰহণ নকৰে কোচ ৰাজবংশী সন্মিলনে ডিসেম্বৰৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীৰ বিৰুদ্ধে বিদ্যুৎৰ গাৰ নিতৌ বহিৰাজ্যৰ পৰা 13-14 কোটিৰ মিঠাতেল ৰেশন কাৰ্ডত মিঠাতেল উপকৃত হ'ব বহিৰাগত বনিয়া তাৰ পাছতে আমি সেকেন্ড পেজত আহিছে দ্বিতীয় পেজত আহিছে 25 অক্টোবৰত দিছপুৰ চলু কাৰ্যসূচী কলিতা জনগোষ্ঠী সন্মিলনৰ গৰিহাগৰত 4 লেনযুক্ত পথ নিৰ্মাণৰ সামগ্ৰিক গতি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হেমাহিত অতিষ্ঠ জনসাধাৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰিগেল কনষ্ট্ৰাকচন নিলিপ্ত জাজিৰ বৃহত্তৰ অঞ্চলত কৃত্ৰিমান বিদ্যালয় পাঠদান ব্যাহত হত্যাৰ অভিযোগ পৰিয়ালৰ আৰু দুজনক গ্ৰেপ্তাৰ কিশোৰীৰ ৰহস্যজনক মৃত্যু উত্তপ্ত ক্ষেত্ৰী তদন্তৰ নামত নিৰ্দোষী চালকক হাৰাশাস্তিৰ অভিযোগ দিনটোৰ বাবে বন্ধ মৰিয়নিৰ মেজিক সেৱা মহিলাক হেণ্ডকাফ লগোৱাক লৈ আদালতলৈ যাব এআইইউডিএফ আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা মনোহৰী ৰায়ৰ গৃহত সাংসদ ফণীভূষণ চৌধুৰী পৰিয়ালক 5 লাখ টকাৰ চেক প্ৰদান জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যুৱ ছাত্ৰ আন্দোলন 19 অক্টোবৰত ৰাজ্যজুৰি অনশন কাৰ্যসূচী তাৰ পাছতে আহিছে জুবিনৰ মৃত্যুৰ ৰহস্যজনক উদ্ঘাটন হ'ব লাগিব হুজাই 5 শ্ৰমিকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ সাহায্য প্ৰদান মাতৃভাষা হৈছে হিপা অজিত বৰাৰ এজন শিক্ষকৰ আত্মহত্যা উন্মোচন তাৰ পাছতে আহিছে তৃতীয়খন পেজত আন এক খবৰ জুবিন গাৰ্গ শিল্পী বঁটা ঘোষণা ৰাইটছ ফৰ্মামৰ তিনিচুকীয়াত আন্তঃদেশী দত্তগ্ৰহণ টেক্সাছ দম্পতীয়ে তুলি ল'লে বিশেষভাৱে সক্ষম শিশুক নতুন দিল্লীত প্ৰদৰ্শিত হ'ব নিৰঞ্জন নায়কৰ ছবি তাৰ পাছতে আহিছে মাজুলীত জুবিনৰ জীৱন জিজ্ঞাসা বিষয়ক বক্তৃতা অনুষ্ঠান ডনাৰৰ 12000 কোটিৰ ব্যয় 7932 কোটি তাৰ পাছতে আহিছে 13000 কোটি টকাৰ ইউসি অনাদায় ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পানীতোলা চাহ কৰ্মচাৰী সংঘৰ অধিৱেশন শিৱসাগৰত ব্ৰহ্মা কুমাৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান তাৰ পিছতে লুইত কণ্ঠ জুবিন গাৰ্গৰ জীৱন দৰ্শনৰ বিষয়ে আলোচনা মৰাণত 223 সংখ্যক জোনাকী মেল নাট্য সন্মিলনৰ জনগোষ্ঠীয় শাখা সংগঠন মাজুলীত শিৱসাগৰত আটুৱা প্ৰতিনিধি সভা গোৱালপাৰা দুৰ্গা পূজাৰ কেন্দ্ৰীয় সমিতিৰ পতা ঘোষণা জনজাতিকৰণৰ নামত বিভাজনৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ শাসকীয় দলৰ বিৰুদ্ধে সৰব আপ শিক্ষক সমাজকৰ্মী খনক বেজবৰুৱা পৰমাখুৱাত স্মৰণ গহপুৰত মইনা কণ্ঠ প্ৰতিযোগিতা সম্পন্ন ইয়াৰ পাছতে আৰেক খবৰ আহিছে যেটো ডিসেম্বৰ মাহত 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ কৰি আছে জনজাতিকৰণৰ যি দাবী উত্থাপন কৰি আহিছে জনজাতিকৰণৰ দাবীয়ে স্থান লাভ কৰিছে এনেকুৱা ধৰণৰ দিছপুৰ
প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰণদিত্য বৰ্মনে কয় যে জনজাতিক লৈ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ পুষ্ট ট্ৰাইবেল সংঘৰ সম্পাদকৰ জৰিয়তে যি ভাতৃঘাতী সংঘৰ্ষৰ চেষ্টা কৰিছে ইয়াৰ পৰিণাম এখন চৰকাৰে ভুগিব লাগিব। পৰিতাপৰ বিষয় মোদী কেবিনেট গৃহত হৈ ৰাজ্যসভাত থকা বিলখনক আকৌ নতুনকৈ 25 নৱেম্বৰত বিধানসভাত অনাৰ কি কুট কৌশল সেয়া ভালৰ নহয়, নিকৃষ্ট মনৰ পৰিচয়। অন্যহাতে 6 জনগোষ্ঠীৰ মাজত বিভাজন আনি কেৱল মৰাণ মটক ৰাজ আতিথ্যৰে মাতি আনি জনজাতি কৰাৰ যি অপচেষ্টা কৰিছে তাৰো ফল মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব বুলি উল্লেখ কৰে। সংবাদমেলত ৰাভা, মিচিং, বিটিচি, ট্ৰাইবেল এণ্ড ব্লকড থকা কোচ ৰাজবংশীৰ লোকক সমমৰ্যাদা নিদিয়াটো মুখ্যমন্ত্ৰীৰ আমাৰ প্ৰতি যি অলপো অনুকম্পা নাই সেয়াটো স্পষ্ট। কোচ ৰাজবংশীৰ চিলাইৰ দিৱসত উপস্থিত নাথাকি মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোক যি অসন্মান কৰিলে তাৰো এইবাৰ হিচাপ হ'ব বুলি কয়। গতিকে অহা ডিচেম্বৰ মাহত কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক মৰ্যাদা দিয়ক, অন্যথা ইয়াৰ পৰিণাম বিষম হ'ব বুলি সকীয়াই দিয়ে কোচ ৰাজবংশী সন্মিলনৰ নেতৃবৃন্দই। এনেকৈ অৰ্থাৎ তেওঁলোকে দাবী জনাই আছে যে ডিচেম্বৰ মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী জনাই আছে এই জনজাতিকৰণ কিমান দূৰ সম্ভৱ কিমান দূৰ অসম্ভৱ এয়া সময়ত লক্ষণীয় হৈ পৰিব। আজি শপত ল'ব বিটিচিৰ 12 পাৰিষদে। তাৰ পাছতে আহিছে দীপাৱলীৰ উপলক্ষে বাঢ়িছে ব্যস্ততা। 25 অক্টোবৰত দিছপুৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হেমাহিত অতিষ্ঠ জনসাধাৰণ। গৰিহাগত যি 4 লেনযুক্তৰ যি সামুকীয়া গতি হৈ আছে ইয়াৰ বিৰুদ্ধে জনসাধাৰণ যথেষ্ট অতিষ্ঠ হৈ পৰিছে। আজি প্ৰধান বাতৰিসমূহ ইমানেই আছিলে। প্ৰধান বাতৰিসমূহ পুনৰবাৰ জনাব বিচাৰিছো। জনজাতিকৰণৰ ভূমিপট্টাৰ দাবীত ৰাজপথ উত্তাল কৰিলে 177খন চাহ বাগিচাৰ 2 লক্ষাধিক শ্ৰমিকে। চৰকাৰ বিৰোধী গৰ্জনেৰে ওলাই আহিছে আদিবাসী চাহ জনগোষ্ঠীৰ ক্ষোভৰ অগণি। স্তব্ধ ডিব্ৰুগড়। ব্ৰহ্মপুত্ৰত 208 বৃহৎ জলবিদ্যুৎ প্ৰকল্প চীনৰ সমান্তৰালকৈ ভাৰতৰ 6.4 লাখ 6.4 লাখ কোটিৰ অভিলাষী আঁচনি। 4 প্ৰৱাসী অসমীয়াক মাৰাথন জেৰা চলাইছে SIT-য়ে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা 76 অৰ্থাৎ 74 গিগাৱাট জলবিদ্যুৎ সংগ্ৰহণৰ লক্ষ্য। অমৃত প্ৰভাই ডিলিট কৰিছিল জুবিনৰ অন্তিমটো ভিডিঅ'। 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। আজি 14 বিশেষ ব্যক্তিৰে CIDৰ বিশেষ বৈঠক। কালিলৈ আদালতত হাজিৰ কৰা হ'ব শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। আজি শপত ল'ব বিটিচিৰ 12 পাৰিষদে। ডিচেম্বৰৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী। ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীৰ বিৰুদ্ধে বিদ্ৰোহৰ অগণি। মৃত বহিৰাজ্যৰ পৰা 13ৰ পৰা 14 কোটিৰ মিঠাতেল অসমলৈ আহি আছে বুলি এক প্ৰকাশ পাইছে দৈনিক অসম কাকতখনত। আজিৰ প্ৰধান বাতৰিসমূহ ইমানেই। ধন্যবাদ।